গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিচাৰ্ডত চাইডু ব্লগ। তো আজি আমি আৰু এটা জেগালৈ যাই আছোঁ। কালি মই ব্লগ বনাইছোঁ, কালি ঈদত মানে য'ত য'ত ফুৰিব গৈছিলোঁ সেইবিলাক। তো মই ভিডিঅ'টো দিয়া হোৱা নাই, আজি পাই যাবা আপোনালোকে। তো এতিয়া মই ওলাই আছোঁ। ষ্টাইল কৰা সামগ্ৰী লিপষ্টিকে বেছি আছে, মানে বহুত লিপষ্টিক আছে এইবিলাক, আৰু আছে এইবিলাক এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ, যাই আছোঁ এতিয়া পূৰা ফুৰিম। মোৰ লগত আহিছে বাইদেউ, আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া আহিছে আলি পালোঁ আৰু এইয়া মোৰ মিষ্টাৰখন আহি গ'ল, আৰু আমি যাই আছোঁ এতিয়া। আজি যাম আমি ভিতৰীয়া ৰাস্তাতে যাম, আৰু মোৰ এইটো হৈছে জানেমান চানৰ লগত আকৌ আজি ফুৰিবলৈ গৈ আছোঁ। কালি ফুৰি আহিছোঁ, তথাপি আজি আকৌ যাম। কালি হৈছে গৰু বজাৰ, আৰু আমি অলপ আগত গ'লে পাম য'ত মানে বালিকুচি ডাঙৰ সভা হয়। এইখিনি জেগা চাওক গাইজ, ইয়াতে বালিকুচিৰ বহুত ডাঙৰ, মানে আমাৰ এই এলেকাত বহুত ডাঙৰ সভা হয়। মিষ্টাৰ খানক চাওক কি মিলাই আছে, চিগনেচাৰ। ইয়াতে ৰৈ লৈছোঁ, আজি ঈদৰ পিছদিনাখনো ঘূৰিব এৰা নাই। গাইজ আমি আহি এতিয়া পালোঁ, কি পালোঁ? অঁ, বালিকুচি এৰি আহিলোঁ, বৰ্তমান জেগা এটাত ৰখিছোঁ। আজিও বহুত ৰ'দ দি আছে, আৰু আমি এতিয়া এইফালে যাম, আৰু ভোক লাগিছে, কিবা এটা খাই ল'ব লাগিব, আৰু এটা জেগাত লৈ যাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। তো বলক। পিংলেশ্বৰ, আপোনালোকক দেখাব খুজিছিলোঁ যে মন্দিৰ হয়, এইটো চাওক। ভিতৰততো যাব নোৱাৰিম, তথাপিও বাহিৰৰ পৰা এনে দেখাই দিছোঁ। আৰু এইখন দূৰৰ পৰা স্কুলখন দেখিছেনে? এইখন হৈছে মাজগাঁৱৰ পিংলেশ্বৰ ST জভেজ স্কুল। বহুত ডাঙৰ হয়, গাঁৱৰ ভিতৰতে আছে, বহুত ধুনীয়া এলেকা। আৰু এতিয়া আমি ঘৰত যাই আছোঁ।
আমাৰ ঘৰত আহিলোঁ অলৰেডি ঘৰ পাই গ'লোঁ এখেত মোক এৰি যাব So guys, bye bye. বাই Bye. Yeah. চ' গাইজ মই এতিয়া ফুৰি ফুৰি আহিলোঁ মই আজি বিশেষ বেছি জেগাত যোৱা নাই এনে অলপ মানে ভিতৰৰ জেগাত গৈছোঁ আৰু চ' গাইজ মই এতিয়া আহি ঘৰ পালোঁ ঘৰ পোৱা নাই গৈ আছোঁ আৰু মোৰ ইমান ভোক লাগিছিলে ভিডিঅ'ত কৈছিলোঁ যে মই অলপ তাতে বাহিৰতে কিবা খাই ল'ম বাট বাহিৰত খাব নোৱাৰিলোঁ 1 বাজি গ'ল ঘৰতে কিবা এটা খাই ল'ব লাগিব আৰু এইয়া পোলা আৰু মাংস ঘৰত বনাইছে এতিয়া মই এইটো খাই লওঁ ইমান ভোক লাগিছে তো গাইজ মোৰ ভাত খোৱা হৈ গ'ল আৰু এতিয়া আপোনালোকৰ পৰা সামৰণি মাৰিম ভিডিঅ'টো আৰু আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু নতুন নতুন ভ্লগ বনাই থাকিম আপোনালোকে চাই ভাল পাব তো আশা কৰোঁ মোৰ এই ভিডিঅ'টো যাতে বহুত মৰম দিয়ে শেষত বাই